Hello everyone, welcome to Mom's Kitchen by Sangita. কেতিয়াবা আমাৰ এনেকুৱা হয় আমাৰ টেষ্টিও খাবলৈ মন যায় কিন্তু বেছি মেহনতো কৰিবলৈ মন নাযায় ঠিক এনেকুৱা এটা সময়ত বনাই খাব পৰাকৈ মই আজিৰ ৰেচিপিটো আপোনালোকলৈ লৈ আহিলোঁ আৰু সেই ৰেচিপিটো হৈছে স্পেনিছ অমলেট টেষ্টি যেন লাগিছেনে বাৰু চাই এই ৰেচিপিটোক স্পেনিছ পটেটো অমলেট বুলিও কোৱা যায় 6টা এগ ললো 2টা মিডিয়াম সাইজৰ পটেটো 2টা অনিয়ন ক্যাপসিকাম এটা ভাজিবৰ কাৰণে অলপ তেল জালুকৰ গুড়া জলকীয়াৰ গুড়া নিমখ অকমান নহৰু কেইফুটামান জলকীয়া অলপমান চিজ এতিয়া মই পটেটোখিনি ফ্ৰাই কৰিবৰ কাৰণে এখন পেনত অলপ তেল গৰম কৰি ললো আৰু এতিয়া মই তেলখিনি গৰম হোৱাত তাত কাটি থোৱা আলুখিনি দি দিলো ভাজিবৰ কাৰণে আৰু তাৰ লগে লগে দি দিলো মই কাটি থোৱা পিয়াজখিনি ভাজিবৰ কাৰণে আৰু কাটি থোৱা ক্যাপসিকামখিনিও মই ভাজিবৰ কাৰণে তাতে দি দিলো আপুনি এনেকৈ ফ্ৰাই নকৰি ডিপ ফ্ৰাইও কৰিব পাৰে তেল অলপ সৰহকৈ লাগিব গৰম কৰি গুটেইখিনি ডিপ ফ্ৰাই কৰিলেও এটোৰ অমলেটত খাবলৈ ভাল হয় আৰু এতিয়া ঢাকনখন দি মই 5 মিনিট মান সময় ভাজিলো আৰু এতিয়া তাতে মই কাটি থোৱা জলকীয়াখিনি এড কৰিলো আৰু দিলো নহৰুখিনি আৰু নিমখ 1 চামুচ দি দিলো আপুনি আন্দাজ মতে নিমখ দিব আৰু এতিয়া জলকীয়া গুড়া হাফ টিস্পুন এড কৰি দিলো আৰু সকলোবিলাক লৰাই ভালকৈ মিক্স কৰি সিজিবলৈ দিলো আৰু হাফ টিস্পুন জালুকৰ গুড়া এড কৰিলো আৰু সবজিখিনি ফ্ৰাই কৰা মোৰ প্ৰায় সম্পূৰ্ণ হৈছে আৰু এতিয়া মই ইলেক্ট্ৰিক ব্লেন্ডাৰৰ সহায়ত এক ছটা ভালকৈ ফেটি ললো আৰু এইটো এটা খুব দৰকাৰী ষ্টেপ যিমান ভালকৈ ফেটা যাব আমলেটটো সিমান ভালকৈ ফ্লাফি হ'ব ফুলিব আৰু এয়া চাওক মোৰ ভাজিখিনি ভাজা প্ৰায় হৈ গ'ল আৰু মই ফৰ্ক এখন লৈ চালো পটেটোখিনি সিজিছে নে নাই সবজিখিনি ফ্ৰাই হৈ যাওঁতে মই হিটটো অফ কৰি তেলটো টুকি টুকি যিখিনি এগ বিট কৰা আছিলে তাতে মই দি দিলো আৰু মই মিক্সাৰখিনিৰ ওপৰত আৰু জলকীয়া আৰু অলপ দি দিলো আৰু নিমখ আগতেও দিছিলো এতিয়া আৰু অকণমান তাতে দি দিলো আপুনি নিমখ জলকীয়া আন্দাজ মতেই দিব খিনি দিয়াৰ পিছত এগখিনিৰ লগত সবজিখিনি ভালকৈ মিলাই দিব মই ইলেক্ট্ৰিক ব্লেন্ডাৰ এতিয়া লোৱা নাই কিয়নো সবজিখিনি একেবাৰে ভাগি যাব এয়া মোৰ মিক্সাৰটো ৰেডি হৈ গ'ল আৰু সেই আগৰ পেনখনতে মই তেলখিনি কমাই অলপমান তেল ৰাখি গৰম কৰি ললো
আৰু দুটা লেয়াৰত দিব পৰাকৈ অমলেটৰ এটা পাৰ্ট তেলখিনিত দি দিলোঁ। এতিয়া মই দিলোঁ 2 চামুচমান চীজ তাৰ ওপৰত। চীজখিনি দিয়াৰ পিছত মই ছেকেণ্ড লেয়াৰটো এইখিনি অমলেটটোত ঢালি দিলোঁ। আপুনি মাজত চীজ নিদিওঁ বুলি ভাবিলে একেবাৰতে গোটেইখিনি অমলেটৰ পাৰ্টটো ঢালি দিলেই হৈ গ'ল। আৰু মই ফৰ্ক এখনৰ সহায়ত এইখিনি অলপ স্প্ৰেড কৰি দিলোঁ। মাজৰ পৰ্চনটোত চীজ নিদিলেও হয়, কিন্তু ল'ৰা ছোৱালীয়ে চীজখিনি দিলে খাবলৈ বেছি টেষ্টি পায়। চাওক, মোৰ অমলেটখিনি অলপ অলপ সিজিছে আৰু ধুনীয়াকৈ পেনখনৰ পৰা এৰি আহিছে। এইটো অমলেট বনাবলৈ ননষ্টিক পেন হ'লে বেছি ভাল হয়। মই এইখিনি ঢালি দিয়াৰ পিছত মিডিয়ামৰ পৰা অলপমান ল'হে কৰি দিলোঁ হিটটো আৰু লাহে লাহে সিজিবলৈ দিলোঁ। আৰু এটা ছাইডে মোৰ 5 to 7 মিনিটছমান লাগিল। আপুনি অমলেটটোৰ ইটো ছাইড উল্টাবলৈ ঠিক এই টেকনিকটোৰে উল্টাব, নহ'লে অমলেটটো মাজতে ভাঙি যাব পাৰে। আৰু চাওক, মই প্লেটখনৰ পৰা লাহেকৈ ইটো ছাইড পেনখনত দি দিছোঁ আৰু আনাডাৰ 5 মিনিটছমান সময় মই তল ছাইডটো ফ্ৰাই কৰিলোঁ। মই ল' হিটত ঢাকন দি দি সিজিবলৈ দিছোঁ। এই স্পেনিছ অমলেটটো আপুনি স্নেক্স হিচাপেও খাব পাৰে, ৰুটি বা ভাত আদিৰ লগতো খাব পাৰে। মোৰ ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছক মোৰ ৰেচিপিবোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপিৰে পুনৰ লগ পাম। আজিলৈ আহোঁ।